সুপ্ৰভাত বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো মই বাৰীৰ পাছফালৰ পৰা আৰম্ভ কৰিলোঁ। এয়া ৰাতিপুৱাৰ পৰিৱেশ। বাৰীত কাচকলৰ গছ এজোপা ভাগি পৰি আছিল। কাচকলকেইটাও পুৰঠ হ'ল, কিন্তু আমাৰ ঘৰত কাচকল খাই সকলোৱে ভাল নাপায়, সেইটো কাৰণে দেউতাই দোকানলৈ বুলি কাটি ল'লে। তাৰপাছত বাৰীত গোলনেমু এজোপা আছিল। গোলনেমুবোৰ পকিছে আৰু সৰিছে। ঘৰত ইমানবোৰ খাব নোৱাৰোঁ, সেইটো কাৰণে অলপমান দোকানত দি আহিম বুলি দেউতাই এয়া ছিঙি লৈছে। কম পৰিমাণৰ বস্তুবিলাক দোকানত দিবলৈ গ'লে উচিত দাম পোৱাই নাযায়। যি কি নহওক, বস্তু এটা ঘৰত বেয়া হৈ যোৱাতকৈ কাৰোবাক দিয়া বা বিক্ৰী কৰি দিয়াটো আটাইতকৈ ভাল উপায়। এইফালে আকৌ টেঙাৰ গছজোপাত কোমোৰা গছে আৱৰি ধৰিছে আৰু টিঙৰ ওপৰ পাইছোগৈ, কিন্তু কোমোৰাহে লগা হোৱা নাই। টেঙাৰ গছজোপাতে এটা ওলমি আছে, কিন্তু টিঙৰ ওপৰত কেনেকৈ কোমোৰা লাগিছে চোৱা হোৱাই নাই। দুদিনমানৰ পাছতহে চোৱা হ'ব। এনেদৰে টেঙাবোৰো ছিঙি মেলি লোৱা হ'ল। এইফালে দেউতাই হিচাপ কৰিছে, এপোনমান ওলালে বুলি কৈছে আৰু। তাৰপাছত কাচকলো তেনেদৰে ভৰাই মেলি লৈছে। কাচকল পিছে কেজি হিচাপতহে দিয়ে, কেজি প্ৰায় 10 টকামান পাব চাগে, 20 টকামান আজি লৈছোঁ বাই।